কি খবৰ ভালনে আপোনালোকৰ আজি মই চেংমৰাৰ লগত মাছৰ আঞ্জা বনাম আৰু আপোনালোককো মানে দেখুৱাম চাই থাকিব ভিডিঅ'টো কেনেকুৱা শেষত জানাবলৈ নাপাহৰিব এতিয়া মই এয়া লৈছোঁ চব এইবিলাক চেংমৰা কচু দিছে এইখিনি মই চুচটো এৰুৱাই ল'লোঁ আৰু এতিয়া ধুই ল'ম ধুই কিনে মিহিমিহিকৈ কাটিম দেখাই আছোঁ ইয়াৰ কাৰণে লৈছোঁ চেংমৰা কচু বিলাহী 3টা জলকীয়া আৰু আদা নহৰু প্ৰথমতে কচুখিনি ভালদৰে ধুই ল'লোঁ ধোৱাৰ পাছত কচুখিনি ভালদৰে মিহিকৈ কাটি ল'লোঁ আৰু বিলাহী কাটি ল'লোঁ ঠিক তেনেদৰে আদা নহৰু আদা আৰু আলু কাটি ল'লোঁ এতিয়া কেৰাহী এখন গেছত পাতি দিলোঁ গৰম হ'বলৈ তাৰ পাছতে মই এই মাছকেইটা হালধি নিমখ সানি ল'ম গৰম হোৱালৈকে এতিয়া হালধি নিমখ সানি ল'লোঁ আপোনালোকে হাতেৰেও সানিব পাৰে এতিয়া তেল দি দিলোঁ কেৰাহীত গৰম হোৱাৰ পিছত মই এতিয়া মাছকেইটা ঢালি দিলোঁ তাৰপৰা আপোনাৰ মাছকেইটা লৰাই আছোঁ কম গেছত মানে কম জুই দি পেলাই ভাজিলে ভাল তেতিয়া মাছৰ ভিতৰৰ অংশটো সিজি যায় যদি গেছটো আমি বঢ়াই পেলাই ভাজোঁ তেতিয়াতো মাছবোৰ ক'লা হৈ যায় সেইবোৰ সকলোৱে জানেই বাৰু আৰু এতিয়া মাছ আছিলে 6টাহে কিন্তু কি হ'ব আপোনাৰ জীয়া মাছ আনিছিলে বৰশীত ধৰা মাছ কিন্তু জীয়াই থওঁতেনে পাত্ৰটো সৰু হ'ল সেইকাৰণে বহু মাছ মৰি গ'ল ৰাতিপুৱা দেখিছোঁ বহুখিনি মাছেই মৰি আছে সেইকাৰণে 6টাহে বাছিলে এই বচাকেইটাকে বোলো জীয়া মাছৰ জোল খাওঁ ভাবিলোঁ এই চেংমৰা কচু শাকৰ লগতে বনাওঁ তাৰপিছত এতিয়া মাছখিনি ভাজি হৈ লোৱাৰ পাছত হ'ব হৈছে আৰু ৰঙা হৈ গৈছে ধুনীয়াকৈ এইখিনি ভজাৰ পিছত মই ইয়াৰ কাষতে ভাতো পাতি আছোঁ এইখিনি এতিয়া মই উঠাই দিম এতিয়া মই এয়া উঠাই ল'লোঁ এতিয়া আৰু অকণমান ইয়াত তেল দিব লাগিব অকণমান কমি আছে তেল আৰু অকণ দি দিলোঁ তাৰপাছতে এতিয়া গৰম হোৱাৰ পিছত নহৰু আদা দি দিলোঁ হালধিও দি দিম তেলতে তাৰপৰা ইয়াত দি দিম মই কেইটামান পাঁচফোৰণ আৰু 2টা কেঁচা জলকীয়া দিম কাৰণ জলকীয়া 2টা গোটাকৈ দিম কিয়নো ল'ৰাক খুৱাব লাগিব জ্বলা হ'লে সি খাব নোৱাৰিব এতিয়া জলকীয়া 2টা দি দিম লৰালে জোল কাঢ়ি থোৱাৰ পিছত জলকীয়াকেইটা ভাঙি দিম তেতিয়া জ্বলা হৈ যাব এয়া চেংমৰা কচু শাক দি দিলোঁ এতিয়া ভালদৰে মিহলি কৰি লওঁ আৰু চেংমৰা কচু মানে আপোনালোকে খাব মানে কিয়নো স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয় ডায়েবেটিছ ৰোগীৰ কাৰণেও ভাল আপোনাৰ তাৰপৰা প্ৰেছাৰ কণ্ট্ৰল কৰে আৰু ব্লাড পিউৰিফাই কৰে হজম শক্তি বঢ়ায় আৰু কনষ্টিপেশ্যন হ'লেও খালে ভাল মানে লেট্ৰিন ক্লিয়াৰ কৰে মানে আপোনালোকে মাজে সময়ে খাই থাকিব লাগে আৰু এই কচুটো মানুহৰ কিছুমানৰ ঢাপৰ কিনাৰত থাকেই কিন্তু আমি কিছুমানে মানে চিনি নোপোৱা দুখতো ধৰক মানে নাখায় এনেকুৱাও হয় এয়া চব কচু কমি আহিলে এতিয়া মই ইয়াত বিলাহীখিনি দি দিম বিলাহীখিনি অলপ ভালকৈ ভাজি ঢাকোন মাৰি দিম এতিয়া সিজিবলৈ ঢাকোন ডঙাই আকৌ চাবৰ সময় হৈছে আৰু এতিয়া আকৌ ভালদৰে লৰাই ল'লোঁ আকৌ ঢাকোন লগাই দিব লাগিব অকণমান সময়ৰ কাৰণে এতিয়া মই আকৌ এবাৰ ঢাকোন লগাই দিলোঁ তাৰপিছত বিলাহী এতিয়া সিজিছে এতিয়া মই বইল কৰা আলুটো দি দিম ইয়াতে আগতীয়াকৈ দি দিয়া নাই কাৰণ যিহেতু বইল কৰিয়ে থৈছোঁ ভাগি যাব সেইকাৰণে দেৰিকৈ দিছোঁ
মছলাখিনি দি দিম। এতিয়া আকৌ অকণমান ঢাকোন লগাই দিম। এতিয়া ঢাকোন লগাই দিলোঁ। ইয়াত ঢাকোন লগাই দিলোঁ, চব সিজিছে, বিলাহী সিজিলে। এতিয়া পানী দিব পৰা হৈ গ'ল আৰু পানী গৰম কৰি ৰাখিছিলোঁ, সেয়া এতিয়া ঢালি দিম ইয়াতে। এতিয়া মাছকেইটাও দি দিম ইয়াতে। মই মাছকেইটা দি কিনে মই ঢাকোন লগাই দিম আৰু আপোনাৰ 20 মিনিটমান সিজিবলৈ দিলেই হৈ যাব, কাৰণ যিহেতু চব সিজিয়ে আছে। অলপ জোলটো মানে পানীটো শুকাবলৈ দিম অলপ, তাৰপৰা হৈ যাব আৰু। এতিয়া আঞ্জা হৈ গৈছে বুলি ক'ব পাৰি আৰু। এতিয়া চব কেনেকুৱা হৈছে, এতিয়া হৈ গ'ল। এতিয়া আঞ্জা হোৱাৰ পিছত এয়া চাওক কেনেকুৱা হৈছে বাৰু, দেখি কেনেকুৱা লাগিছে জনাব দেই, ভাল লাগিলে। আৰু তেতিয়া জনালেহে মোক আকৌ বনাবলৈ মন যাব। শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে এনেদৰে বনাই খাই চাবচোন, কেনেকুৱা লাগে জনাব কমেণ্ট বক্সত। তেন্তে আজিলৈ বাই বাই।